Hello friends, welcome back to my YouTube channel. To আকৌ মই ভিডিঅ' কৰিবলৈ মই পথাৰত আহিব লগা হৈছে কাৰণ আপোনালোক কৈছে মোৰ মানে যি কাৰণ এইখিনি মানে আৰু নকওঁ মানে হাল্লা হয় ঘৰৰ ভিতৰত এটা কৰিব নোৱাৰে তো সেই কাৰণে মই এই মানে পথাৰত আহিব লগা হয় আৰু ন তো গাইস আজি আমি এই ভিডিঅ'ত আমি মই গংগুবাইৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিম তো মই গংগুবাইৰ ট্ৰেইলাৰটো সিদিনা চাইছিলোঁ তো চাই কেনে অলপ ৰিচাৰ্চ কৰিলোঁ গংগুবাইৰ যি আৰ্টিকল পঢ়িলোঁ মই মানে বিভিন্ন ৱেবছাইট মানে ইণ্ডিয়া টুডে বহুতো ৱেবছাইটত উপলব্ধ হয় আৰ্টিকলখিনি তো ইয়াৰ বিষয়ে আমি জানিম তো গংগুবাইৰ যি ট্ৰেইলাৰ গংগুবাই কাঠিয়াৱাৰী এই ট্ৰেইলাৰটো অফিচিয়েলি 4 ফেব্ৰুৱাৰীত অফিচিয়েল ইউটিউব চেনেল পেন মুভি ইউটিউব চেনেলত অফিচিয়েলি ৰিলিজ হৈছে তো আমি আজি গংগুবাই যি ট্ৰেইলাৰ আৰু গংগুবাইৰ বিষয়ে আমি জানিব চেষ্টা কৰিম আৰু জনাব চেষ্টা কৰিম মই তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইস এইটোৱে হ'ল অৰিজিনেল গংগুবাই মই অলপ দেখাব চেষ্টা কৰিছোঁ এইটোৱে অৰিজিনেল গংগুবাই এই গংগুবাই যি কাঠিয়াৱাৰী মুভি এই মুভিত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিব আলিয়া ভাট তাৰ মানে যি ৰোল কৰিছে কি বুলি কয় গংগুবাইৰ ৰোলটো কৰিছে আলিয়া ভাট অজয় দেৱগন আছে তো অজয় দেৱগনৰ যি ৰোল মানে কৰিম লালাৰ ৰোলটো কৰিছে অজয় দেৱগন তাৰপিছত মই গংগুবাইৰ যি ৰমনিক লাল হাজবেণ্ড এই শান্তনু মহেশ্বৰীয়ে গংগুবাইৰ যি হাজবেণ্ডৰ নাম ৰমনিক লাল ইয়াৰ মানে কেৰেক্টাৰটো শান্তনু মহেশ্বৰীয়ে কৰিছে তাৰপিছত আৰু বহুতো এনেকৈ অভিনেত্ৰী দেখিবলৈ পাব আপোনালোকে গংগুবাইৰ যি কিতাপটো লিখিছিলে হুছেইন জৈদি আপোনালোকে নিশ্চয় জানে হুছেইন জৈদি বুলি লেখক আছে এই হুছেইন জৈদিয়ে এই মাফিয়া কুইন অফ মুম্বাই গংগুবাইক মাফিয়া কুইন অফ মুম্বাই এই নামেৰে কিতাপখন লিখিছিলে তো ক'ব গ'লে মানে হুছেইন জৈদিৰ যি বিভিন্ন কিতাপ এই কিতাপৰ পৰা বহুতো বলিউডৰ মুভি বনোৱা হৈছে ক'ব পাৰি আমি এক্সাম্পল হিচাপে শ্বুট আৱাৰ এট ৱাডলা ফেণ্টম আৰু বহুতো আছে তো হুছেইন জৈদিৰ কিতাপৰ পৰা বহুতো মানে বলিউডত মুভি বনোৱা গৈছে তো এই মাফিয়া কুইন অফ মুম্বাই কিতাপৰ পৰা সঞ্জয় লীলা ভঞ্চালীয়ে এইখন ফিল্ম বনাইছে তো গাইস আমি এতিয়া মানে কি বুলি কয় এইটো গংগুবাইৰ জন্মনো ক'ত হৈছিল এইটো আমি জানিম গংগুবাইক কিয় মাফিয়া কুইন অফ মুম্বাই বুলি কোৱা হয় তো ক'ব গ'লে গাইস গংগুবাইৰ জন্ম হৈছিলে গুজৰাটৰ কাঠিয়াৱাৰী এখন ঠাইত হৈছিলে আৰু তেওঁ মানে কি বুলি কয় আপোনাৰ গংগুবাইৰ যি অৰিজিনেল নাম হ'ল গংগা হৰজীৱন দাস সেই সময়ত গংগুবাই মানে স্কুল গৈছিল পঢ়া শুনা কৰিছিল কলেজলৈ গৈছিল কিন্তু পঢ়া শুনা কৰিবলৈ কলেজ যাবলৈ মন নবহিছিল কাৰণ মানে গংগুবাই এজন বলিউডৰ এক্ট্ৰেছ হ'ব মানে বিচাৰিছিল তো সেই সময়তে কি হয় মানে এজন ল'ৰাৰ সৈতে মানে লগ পাই ৰমনিক লালৰ সৈতে প্ৰেম কৰি বিবাহ হৈ পলাই আহে মুম্বাই পলাই আহি কেনে এনেকৈ মানে যি মানে জীৱন আৰম্ভ কৰে তো কৰাৰ পিছত ৰমনিক লাল যিয়ে মানে হাজবেণ্ড গংগুবাইৰ ৰমনিক লালে ইয়াক মানে গংগুবাইক 500 টকাত বিক্ৰী কৰি দিয়ে কোঠে মানে তে ব্যৱসায় ইয়াত বিক্ৰী কৰি দিয়ে বিক্ৰী কৰাৰ পিছত গংগুবাইয়ে মানে যি মানে ৰেড লাইট এৰিয়া কামাঠিপুৰা তাতে জীৱন মানে আৰম্ভ কৰে নতুন জীৱন যাত্ৰা তাতে আৰম্ভ কৰে কামাঠিপুৰাত তো গাইস কামাঠিপুৰাৰ যি মানে দে ব্যৱসায়ী ছেক্স ৱৰ্কাৰ যি মহিলা আৰু বাচ্চা ছেক্স ৱৰ্কাৰৰ যি বাচ্চা সেইসকলৰ মাত মাতিছিলে কি বুলি কয় গংগুবাইয়ে মাত মাতিছিলে তো কাৰণ ছেক্স ৱৰ্কাৰবিলাকৰ লগত
পুলিচবিলাকে ভালকৈ আলোচনা নকৰে, ভালকৈ কথা নাপায়। পিনি ল'ৰা ছোৱালীৰ বাবে পঢ়া শুনা ব্যৱস্থা নাছিলে। তো সেই সময়ত কি কৰিলে গংগুবায়ে মানে গংগুবায়ৰ লিডাৰশ্বিপ কোৱালিটি আছিলে, স্পীচ দিয়াৰ যি গুণ আছিলে। তো মানে সেই সময়ত মানে গংগুবায়ে কমাথিপুৰাৰ যি মানে ৰেড লাইট এৰিয়া, সেই এৰিয়াৰ মানে মানে মাফিয়া কুইন হৈ গৈছিল, মানে মাফিয়া কুইন। তো মাফিয়া কুইন ইয়াৰ কাৰণে ইয়াক মাফিয়া কুইন অফ মুম্বাই বুলি কোৱা গৈছে। তো গাইজ তাৰপিছত যেতিয়াই মানে গংগুবায়ে কথা পাতিবলৈ যায়, যিকোনো জেগাত বা বেলেগৰ লগত কথা পাতিবলৈ যায়, তো গংগুবাই কি কৰে, ইয়াতে ফুটা লয় ৰঙা পূৰা হোৱাইট শাৰী পিন্ধি কেনে ওলাই যায় আৰু কথা পাতিবলৈ। তো গংগুবাই এনে এজন মানে ব্যক্তি য'ত মানে হিলাই দিছিল আৰু সেই এৰিয়াত। তো লিডাৰশ্বিপ কোৱালিটি আছিল থকাৰ বাবে সকলো ৰাইজে কি বুলি কয় মানে লিডাৰ হিচাপত গ্ৰহণ কৰিছিল গংগুবায়ক। তো গাইজ মই গংগুবায়ৰ যি মানে আপকামিং বলিউড মুভি আৰু গংগুবায়ৰ বিষয়ে মই অকণমান আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদিহে কিবা ভুল হৈ গৈছে মই মানে ক্ষমা বিচাৰিছোঁ, কাৰণ মই নতুন এনেকৈ মানে ৰিভিউ কৰাত নতুন অলপ। তো আপোনালোকে মোক ক্ষমা কৰি দিব ভুল হ'লে। তো গাইজ মোৰ চেনেলটো যদি মানে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, আৰু নতুন ভিডিঅ'ত আপোনালোকক লগ পাম।